নমস্কাৰ আজি আমি চাম যে পাৱাৰপইণ্টত এখন স্লাইডত পিকচাৰ অডিও আৰু ভিডিও কেনেকৈ ইনসাৰ্ট কৰিব পাৰি তাৰ কাৰণে প্ৰথমতে আমি পাৱাৰপইণ্ট খোলাৰ পিছত আমি যিখন স্লাইডত এই বস্তুখিনি দিব বিচাৰিছো এই স্লাইডখন সিলেক্ট কৰি লম ধৰি লৈছো আমাৰ তিনিখন স্লাইড আছে এখনত আমি পিকচাৰ এড কৰিম এখনত এটা ভিডিও এড কৰিম এখনত এটা অডিও এড কৰিম গতিকে প্ৰথম আমি যিখন স্লাইডত পিকচাৰ এড কৰিব বিচাৰিছো এই স্লাইডখন ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইনসাৰ্ট টেবলৈ যাম ইয়াত এটা অপচন আছে ইমেজ যেটো ক্যাটেগৰি ইমেজ ক্যাটেগৰিতে এটা অপচন আছে পিকচাৰ্ছ ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি আমাৰ কম্পিউটাৰত থকা যিখন পিকচাৰ ইয়াত এড কৰিব বিচাৰিছো পিকচাৰখন সিলেক্ট কৰিম আৰু ইনসাৰ্ট বাটনটোত ক্লিক কৰিম তেনেদৰে আমাৰ এখন পিকচাৰ এই প্ৰেজেন্টেচনটোত এড হ'ব এখন আপোনালোকে ৰিসাইজো কৰিব পাৰিব ইয়াত ক্লিক কৰাৰ পিছত এই যিকিটা নোট ওলাই এই নোট গিটাত ক্লিক কৰি আপোনালোকে এখন সৰু ডাঙৰ কৰিব পাৰিব আৰু পিকচাৰ কন্ট্ৰোলখিনি বিষয়ে আমি পিছত বেলেগ ভিডিওত দেখুৱাম এতিয়া আমি 2 নম্বৰ স্লাইডখনত এটা ভিডিও এড কৰিব বিচাৰিছো ভিডিও এড কৰিবলৈ প্ৰচেছটো একেই আমি ইনসাৰ্ট টেবত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ভিডিও যেটো মিডিয়া যেটো ক্যাটেগৰি আছে ইয়াতে এটা অপচন আছে ভিডিও গতিকে ভিডিওত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত এটা অপচন আছে ভিডিও অন মাই পিসি ক্লিক কৰাৰ পিছত আপোনাৰ কম্পিউটাৰত থকা যেটো ভিডিওটোত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ভিডিওটো ইয়াত ইনসাৰ্ট হ'ব ইনসাৰ্ট হোৱাৰ পিছত এটো আপোনালোকে সৰু ডাঙৰ কৰি ল'ব পাৰিব ইয়াৰ পিছত যদি এটা অডিও অকল এড কৰিব বিচাৰিছে তেতিয়া হলে তাৰো প্ৰচেছটো একেই আমি স্লাইডখনত ক্লিক কৰিম প্ৰথমতে সিলেক্ট কৰি লম তাৰপিছত ইনসাৰ্ট টেবত যাম তাৰপিছত ইয়াত ভিডিও কাষতে যেটো অপচন আছে অডিও ইয়াত ক্লিক কৰাৰ পিছত অডিও অন মাই পিসি ইয়াত আমি এটা অডিও আমি এনেদৰে ইনসাৰ্ট কৰিব পাৰিম এতিয়া আপোনালোকে যেতিয়া স্লাইড শ্ব' কৰিলে তেতিয়া এখন প্ৰথম স্লাইড ইয়াত আপোনালোকৰ পিকচাৰটো আছে দ্বিতীয় স্লাইডখনত এটা ভিডিও আছে কিন্তু ভিডিওটো এই প্লে বাটনটো যেতিয়া টিপিব তেতিয়া ই চলিব গতিকে এইটো এটা ভিডিও ইয়াৰ তৃতীয় স্লাইডখনত আমাৰ এটা অডিও আছিল সেই অডিওটো আমি যেতিয়া ইয়াত প্লে বাটনটো যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ পিছত এই অডিওটো চলিব গতিকে এনেদৰে আমি পিকচাৰ ভিডিও আৰু অডিও আমাৰ পাৱাৰপইণ্ট স্লাইডত ভৰাব পাৰিম ধন্যবাদ